আজি আমি সদৌ চতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ হৈ আমাৰ ওদালগুৰি জিলা উপায়ুক্ত এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ আৰু সেই স্মাৰকপত্ৰখন আছিল আমাৰ দীৰ্ঘদিনীয়া আমাৰ জনজাতিকৰণৰ যিটো দাবী আমি সান্তাল জনগোষ্ঠীৰ হৈ যিটো আমি দীৰ্ঘদিনৰ পৰা জন্মৰ পৰা আমি যুঁজি আহি আছোঁ আৰু যিটো আমাৰ প্ৰাপ্য যিটো আমাৰ সাংবিধানিক অধিকাৰ যিটো আমি পাব লাগিছিলে কিন্তু বিগতত আমাৰ কংগ্ৰেছ চৰকাৰ বা বিজেপি চৰকাৰ হওক আমাক আজিলৈকে কোনো এজনে গুৰুত্ব দিয়া নাই সেয়েহে আমি আজি সদৌ চতাল ছাত্ৰৰ লগতে অসম সাঁওতালী সাহিত্য সভা জিলা সমিতিৰ দুয়োখন জাতীয় সংগঠন হয় আৰু সেই জাতীয় সংগঠন হৈ আমি জিলা উপায়ুক্তৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিলোঁ। কি উদ্দেশ্য লয় বা কি দাবীটো লয়? আমাৰ যিটো মূল দাবী আছে আমি যিটো সাঁওতাল জনগোষ্ঠীসকল অসমত অতি সোনকালে জনজাতিকৰণ পাব লাগে কাৰণ আমি জানো আমাৰ ভাৰতবৰ্ষত যিকোনো ৰাজ্যতে আজিলৈকে সাঁওতাল জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা পায় ইয়াতে ভোগ কৰি আছে কিন্তু দুৰ্ভাগ্যজনক এইটোৱে যে অসম চৰকাৰে এই লেহেমীয়া গতি নাইবা অসম চৰকাৰৰ যিটো আমাৰ যিটো পদক্ষেপ ল'ব লাগিছিলে আৰু যিটো আমি চাওঁ যে আমাৰ যিটো বৈশিষ্ট্য লাগে যিটো আমাক ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া আমি সম্পূৰ্ণ কৰিছোঁ ফুলফিল কৰিছোঁ ইয়াৰ সত্ত্বেও আমাৰ জনজাতিকৰণ দিয়াত কিয় ব্যৰ্থ হৈ আছে চৰকাৰে সেইটো আমি এতিয়ালৈকে বুজিব পোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি সোনকালে যাতে আমাৰ অসমৰ যি সাঁওতাল জনগোষ্ঠীৰ লোকসকল আছে এখেতকো যাতে যেমন সোনকালে জনজাতিকৰণটো প্ৰদান কৰে এয়েহে আমাৰ সদৌ চতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি স্মাৰকপত্ৰ প্ৰদান কৰি আমি আজি কাৰ্যসূচীখন পালন কৰিছোঁ। ইয়াৰ বিষয়ে যদি কাম নকৰে অনাগত দিনত কি কাম ব্যৱস্থা? আমি চৰকাৰে যদি এই পদক্ষেপটো নলয় আমি যোৱা বিগত দিনতো বহুতখিনি আমি কাৰ্যসূচী লৈছিলোঁ আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ যদি সেই ৰূপ যে আকৌ ল'ব লাগে ইয়াতে কিবা ক্ষয় ক্ষতি হ'লে কিন্তু চৰকাৰ ইয়াত দায়ী হ'ব এইটো সম্পূৰ্ণ জগৰীয়া হ'ব চৰকাৰে এইটো সদৌ চতাল ছাত্ৰ সন্থাই ইয়াৰ বৃহৎ এটা সিদ্ধান্ত ল'বলৈ সাজু হৈ থাকিব। আজি আমি বিশেষ কাৰ্যসূচীলৈ আমাৰ উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছিলোঁ। তেখেতক লগ নোপোৱাত আমি আজি SDO চিভিলৰ জৰিয়তে আমি যিটো মেমৰেণ্ডাম যিটো অল সাঁওতাল ষ্টুডেণ্ট ইউনিয়নে প্ৰস্তুত কৰি যিটো মেমৰেণ্ডাম আজিৰ দিনটোত কাৰ্যসূচী যিটো পন্থা লৈছিল অসমত যিমান জিলা আছে গোটেই জিলাৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যিটো মেমৰেণ্ডাম বা স্মাৰকপত্ৰ প্ৰদানৰ কাৰ্যসূচী দিন আছিল সেই গতিকে আমি সাঁওতালী সাহিত্য সভাৰ হৈও তেওঁলোকক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে তেওঁলোকৰ লগত আহি মেমৰেণ্ডাম স্মাৰকপত্ৰ তেওঁলোকৰ যোগেদি আমি দিলোঁ কাৰণ যিটো মূল দাবী হৈ আছে এতিয়া ধৰক জনজাতিকৰণ আমাৰ অন্যান্য ৰাজ্যত ধৰক বেংগল বিহাৰ ঝাৰখণ্ড ত্ৰিপুৰাত যদি সাঁওতালসকল যদি জনজাতি হ'ব পাৰিছে অসমত কিয় হ'ব পৰা নাই সেই গতিকে কাৰণ অন্যান্য ৰাজ্যত সাঁওতালবিলাকে জনজাতি যদি অসমত কিহৰ কাৰণে হ'ব পৰা নাই সেইখিনিৰ কাৰণে দাবী আমি দৃঢ়ভাৱে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ কাৰণ আমাক যে অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিয়ে যেন নহ'লে যিটো ছাত্ৰ সংগঠনে যদি আন্দোলনৰ কাৰ্যসূচী বা কিবা লয় তেতিয়াহ'লেতো দায়ী চৰকাৰে হ'ব লাগিব। আমি সাহিত্য সভাৰ হৈ সেইখিনি একো ক'ব নাযাওঁ কাৰণ আমি তেওঁলোকৰ লগত আছোঁ আমি সহায় সহযোগিতা আগবঢ়াই যাম আৰু ভৱিষ্যতলৈকে আমি থাকিম ছাত্ৰ সন্থাৰ লগত সেইখিনি আমি ক'বলগীয়া কথা চিফ মিনিষ্টাৰলৈকে পঠাম বা প্ৰেচিডেণ্টলৈকেও পঠাম আমি সেইখিনি কৰিম। এতিয়া সদ্যহতে আমি ধৰক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এইখিনি প্ৰেৰণ কৰিছোঁ ভৱিষ্যতলৈকে আমাৰ মানে প্ৰাইম মিনিষ্টাৰলৈকে আমি কিবা কৰিম।